নমস্কাৰ কি খবৰ সকলোৰে নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহি গলো আজি ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো সকলো মাতৃৰ কাৰণে আৰু সকলো মানে যাৰ যাৰ ঘৰত বেবী আছে সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেন্ট ভিডিঅ' হয় গতিকে ভিডিঅ'টো স্কিপ নকৰিব সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিলো ভিডিঅ'টো গম পাইছে সকলোৱে এতিয়া গৰমৰ দিন আহি গৈছে আৰু গৰমৰ দিন কেইটাত আমি আমাৰ নিজৰ যত্ন তো লয় আমিতো হলো ডাঙৰ মানুহ আমি যিকোনো সিচুৱেচনতে যেনেকুৱা ধৰণৰ হেৰিতে আমি নিজকে ঠিক কৰি ল'ব পাৰো নিজৰ হিচাপত কিন্তু এই গৰমৰ দিনকেইটাত আমি আমাৰ শিশুটো আমাৰ ঘৰত থকা বেবিটোৰ যত্ন কেনে ধৰণে ল'ব পাৰো তাৰ ভিডিঅ'টো আজি আপোনালোকলৈ মই আগবঢ়াবলৈ লৈছো আশা কৰো ভিডিঅ'টো চাই ভাল পাব গতিকে বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো আহক প্ৰথম কথা গৰমৰ দিনকেইটা আমি শিশুটোক কেনে ধৰণে ৰাখিব লাগে প্ৰথম কথা যে সদায় আমি জেনেদৰে আমি কটনৰ কাপোৰ পিন্ধি ভাল পাওঁ গৰমৰ দিনকেইটাত বেছি নাইনল হওক বা পলিষ্টাৰ এনেকুৱা ধৰণৰ কাপোৰবোৰ পিন্ধি যেনেকৈ আমাৰ আৰাম নালাগে ঠিক তেনেদৰে বেবীবিলাকৰ ক্ষেত্ৰতো একেই হয় এই গৰমৰ দিনকেইটাত আমি মানে নিজৰ বেবীটোক সদায় কটনৰ কাপোৰ পিন্ধাব লাগে পিয়ৰ কটনৰ কাপোৰ যাতে কাপোৰৰ ক্ষেত্ৰত তেওঁলোক কাপোৰৰ ক্ষেত্ৰতে গোটেই বেছি কাৰণ জানিয়ে ন আমি যদি কিবা এটা আনকমফৰ্টেবল কাপোৰ পিন্ধি থাকো আমাৰ কেনেকুৱা লাগে বহুত বেছি ঘাম ওলাই তাৰ ফলত বহুত বেছি গৰম লাগে আৰু স্কিনতো বহুত বেছি প্ৰবলেম আহি পৰে গতিকে কাপোৰৰ ওপৰত বহুত ডিপেন্ড কৰে আপোনালোকে সদায় কটনৰ কাপোৰ গৰমৰ দিনকেইটাত নিজৰ শিশুটোক পিন্ধাব মই মিৰৰ কাৰণে ঘৰত পিন্ধিবলৈ আনি থোৱা কেইটামান কাপোৰ দেখাওঁ এতিয়া আপোনালোকক এইটো চাওক এটা গেঞ্জি হয় এইবিলাক এইটো এটা গেঞ্জি আৰু কালাৰ দেখিছেনে কালাৰকেইটা কিমান লাইট হয় গৰমৰ দিনকেইটাত কালাৰ কেইটাও বহুত বেছি ডিপেন্ড কৰে কাৰণ ইনো ৰজক জমক কালাৰ এটা যদি আমি গৰমত দেখো কিবা এটা শান্তি নালাগে ন মানে কিবা লাইট কালাৰ এটা যদি আমি দেখো আমাৰ চকুকেইটাই চাবলৈও ভাল লাগে আৰু ভাল লাগে কিবা এটা মনটো মানে শান্তি লাগে ঠাণ্ডা লাগে গতিকে সদায় লাইট কালাৰ কাপোৰ পিন্ধাবলৈ ট্ৰাই কৰিব লাগে বেবীবিলাকক ঘৰত পিন্ধিবলৈ মই এনেকুৱা ধৰণৰ গেঞ্জি আনি লৈছো এবাৰ আৰু ইয়াৰ আগৰবাৰো এনেকুৱা বহুত কেইটা সি পিন্ধিলে কাটা হাতৰ ফিটা থকা এনেকুৱা যেতিয়া সৰু আছিলে বহুত বেছি আৰু ফুৰিবলৈ যাবলৈ আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰ পিন্ধাব পাৰে পিয়ৰ কটন হয় কাটা হাতৰ হয় আৰু ইয়া চাওক তলটো এনেকুৱা ৰামপাৰ্চ হয় এইটো পিয়ৰ কটন হয় এইবিলাক কাপোৰ বহুত বেছি আৰাম হয় আৰু যদি এনেকুৱা ভাল নাপায় তেনেহলে কাটা হাতৰ এনেকুৱা সেট পিন্ধাব পাৰে এনেকুৱা মই ইয়া অলপ আৰু দুজোৰমান আছে এনেকৈ আনি থৈছো মিৰৰ কাৰণে গৰমৰ দিনত পিন্ধাবলৈ গতিকে সদায় পিয়ৰ কটন কাপোৰ আপোনাৰ শিশুটোক পিন্ধাব লাগে আৰু চেন্ডেল এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব এয়া চাওক ইফালে ধুনীয়াকৈ বতাহ সোমাব পাৰে এফালেও পাৰে এনেকুৱা ধৰণৰ চেন্ডেল গৰমৰ দিনত পিন্ধাব লাগে মই মিৰৰ কাৰণে এনেকুৱা আনি থৈছো দুযোৰ গতিকে আৰু মোজাটো পিন্ধোৱাৰ কোনো কথাই নাই আৰু তাৰ পিছত আহি পৰে গৰমৰ দিনত আমি আমাৰ শিশুটোক মালিচ কৰিব লাগে নে নালাগে তেল দি গতিকে শিশুটোক মালিচৰ সদায় প্ৰয়োজন লাগে গৰম দিন হওক বা ঠাণ্ডা দিন হওক গতিকে গৰমৰ দিনকেইটাত আমি আমাৰ বেবীটোক সদায় ঠাণ্ডা তেল দি মালিচ কৰিব লাগে ঠাণ্ডা তেল যেনেকৈ হওক কোকোনাট অইল আহে আৰু বাদাম অইল এনেকুৱা ধৰণৰ বহুত কেইটা ঠাণ্ডা মানে তেল পোৱা যায় বেবী মালিচ কৰিবৰ কাৰণে গতিকে তেনেধৰণৰ ঠাণ্ডা তেল দি যদি মালিচ কৰোঁ তেওঁলোকৰ গাটো ঠাণ্ডা কৰি ৰাখে গতিকে আমি তেনেকুৱা তেল দি বেবীক মালিচ কৰিব লাগে আৰু তাৰপিছত আহে গা ধুৱাটো সদায় এনো ঠাণ্ডা দিনত আমি বেবীবিলাকক কি কৰোঁ ঠাণ্ডা পাব বুলি সোনকালে পানী পৰা উঠাই লৈ গুচি আহোঁ মানে বেছিকৈ সিহঁতি এনজয় কৰিবই নাপায় যিহেতু এতিয়া অলপ যিহেতু আমাৰ মিৰু ডাঙৰ হৈছে অকণমান 1 বছৰ হ'ব আৰু সি পানীত এতিয়া থাকিব বিচাৰে পানী পৰা উঠালে সদায় কানে গতিকে গৰমৰ দিনকেইটাত অলপ টাইম বেবীটোক খেলিব দিব লাগে পানীতে এতিয়া গাটো অলপ ঠাণ্ডা হয় আৰু ভাল পায় গৰমৰ দিনত আৰু সদায় গৰমৰ দিন বুলি আমি ঠাণ্ডা পানী ব্যৱহাৰ কৰিব নালাগে গা ধুৱাবলৈ ক্ষেত্ৰত যেনেদৰে ঠাণ্ডা দিনত আমি কুহুমীয়া পানী দি বেবীক গা ধুৱাওঁ ঠিক তেনেদৰে গৰমৰ দিনতো আমি কুহুমীয়া গৰম পানী দি বেবীটোক গা ধুৱাব লাগে গতিকে গা ধুওৱাৰ পিছত আহি আমি লাইট এটা মইশ্চাৰাইজাৰ বডি লোশন মানে যেটো বডি লোশন আমি লগাব লাগে গাত মই মিৰৰ কাৰণে এটো লগাও মামা আৰ্থৰ বডি লোশন আপোনালোকে যদি বেলেগ ব্যৱহাৰ কৰে তেনেহলে কৰিব পাৰে খালি অলপ জাস্ট কৰিব এখোপা হানি দিলে গৰম লাগিব পাৰে বডিটোত এনো মইশ্চাৰাইজাৰ কৰি থকাটো বহুত বেছি ভালেই এনো হেতু গৰমৰ দিনতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পিছত আহি যায় ফেনখনৰ কথা গা ধুই অহাৰ লগে আপোনালোকে ফেনখন ৰুমৰ বন্ধ কৰি ৰাখিব আৰু যেতিয়া বডি লোশন হানি মেলি কাপোৰ এটা পিন্ধাব তাৰ পিছত লাহে ফেনখন দিব লগালগ যদি বেবিটো ঠাণ্ডা পাই আহে গা ধোৱা পা আৰু ফেনৰ ঠাণ্ডাটো পাই যায় তেতিয়া হলে প্ৰবলেম হ'ব পাৰে হেতু ক্ষেত্ৰত তো মই মিৰৰ লগত তেনেকৈ কৰো আৰু
তাৰপিছত আহি যায় ডাইপাৰ, যিটো নেকি মানে বহুত বেছি গৰম দিনত প্ৰব্লেম কৰে বহুতৰে ক্ষেত্ৰত, কিন্তু মই তেনেকুৱা প্ৰব্লেম পোৱা নাই আজিলৈকে। গৰম দিনত আগৰ গৰমৰ দিনকেইটা মই মীৰৰ লগত যিহেতু পাৰ কৰি থৈছোঁ, আৰু গৰমৰ দিনকেইটা আমি বেছিভাগ মানে পেম্পাৰ্ছ নিপিন্ধোৱাকৈ বেবীটোক ৰাখিবলৈ চাব লাগে। যিহেতু ঘৰত থাকে, কটনৰ এনেকুৱা হাফ পেণ্ট পিন্ধাই থৈ দিব পাৰোঁ আমি ধুনীয়াকৈ, পানী কাপোৰ চাপোৰ দি ধুনীয়াকৈ। কিয়নো পেম্পাৰ্ছ পিন্ধালে গৰমৰ দিনত বহুত বেছি ৰাছেছ হয়, বা এনেকুৱা ৰঙা ৰঙা ঘামচি টাইপত হৈ যায়, বা ছিগি যায় ছালবিলাক, এনেকুৱা বহুত কিছুমান প্ৰব্লেম আহি যায়। গতিকে সেইবিলাক প্ৰব্লেম নহ'বলৈ কাৰণে যদিও আপোনালোকে পেম্পাৰ্ছ পিন্ধায়, কাৰণ ক'ৰবাততো নিলে পেম্পাৰ্ছটো পিন্ধাব লাগিবই, গতিকে তাৰ আগত আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে, মামা আৰ্থৰ ডাইপাৰ ৰাছ ক্ৰীম। এইটো বহুত বেছি ভাল হয়, মইতো এইটোৱে ব্যৱহাৰ কৰোঁ মীৰৰ কাৰণে। দেখিছে, বেলেগো আপোনালোকে হিমালয়া এনেকুৱা বেলেগ আৰু বহুত ধৰণৰ পায়, কিন্তু এইটো বহুত বেছি ভাল হয় মামা আৰ্থৰ। গতিকে এইটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, আৰু ব্যৱহাৰ কৰিবই ডাইপাৰ ৰাছ ক্ৰীম ডাইপাৰটো পিন্ধোৱাৰ আগত। তেতিয়াহে মানে যিকোনো প্ৰব্লেমৰ পৰা আপোনালোক বাচি থাকিব, আৰু শিশুটো বহুত আৰামত থাকিব। আৰু তাৰপিছত আহে পাউডাৰ। আমি গৰমৰ দিনত মই ইমান পাউডাৰটো মই ব্যৱহাৰ নকৰোঁ মীৰৰ লগত, মই ইমান ভাল নাপাওঁ পাউডাৰটো ব্যৱহাৰ কৰি, কিন্তু যদিহে ঘামচি উঠে তেনেহ'লেতো ব্যৱহাৰ কৰিবই লাগিব। মই ইয়াৰ আগৰ বছৰ মানে মীৰৰ বহুত বেছি ঘামচি উঠিছিলে, একদম কাণে চানে একদম অৱস্থা নাই ঘামচি, তো মই ব্যৱহাৰ কৰিছিলোঁ এইটো হিমালয়াৰ চাওক পিকলি হিট বেবী পাউডাৰ। গতিকে আপোনালোকে বেলেগ ব্ৰেণ্ডৰ ইউজ কৰিব পাৰে, মামা আৰ্থৰ হয়তো আছে আৰু বহুত ভাল আছে। মই এইটো ব্যৱহাৰ কৰিছিলোঁ, মই ভাল পাইছোঁ এইটো ব্যৱহাৰ কৰি, সেইকাৰণে আপোনালোকক কৈছোঁ, আৰু এইবাৰো চলি যাব এইটো দিয়ে। আৰু তাৰপিছত আহে গৰমৰ দিনত যিটো চবতকৈ বেছি মানে প্ৰব্লেম, মহেতো আমাক কামুৰি অৱস্থা নাইকিয়া কৰে, আৰু মানে বেবীবিলাককো মহে কামুৰি আৰু মহে কামুৰাৰ পিছত সেই জেগাটুকুৰ চাবচোন কেনেকুৱা হৈ যায়, মানে একদম গেঠেলা মাৰি এনেকুৱা পকাৰ নিচিনা বগা নিচিনা মানে কিবা হৈ যায়। বেবীবিলাকৰ স্কিনটো ইমান বেছি কোমল হয় ন। গতিকে সেই মহে নাকামুৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, মহে নাকামুৰিবৰ কাৰণে মই আনিছোঁ এইটো মামা আৰ্থৰ হয় এণ্টি মস্কুইটো বডি ৰোল অন, যিটো নেকি আমি কাপোৰত বা স্কিনত এনেদৰে লগাব পাৰোঁ। চাওক এইটো বস্তুটো এনেকুৱা হয়, এনেকৈ ঘূৰাই লগাই দিলেই হ'ল। এইটো একো প্ৰব্লেম নকৰে স্কিনৰ ক্ষেত্ৰতে হওক, এইটো ডাইৰেক্ট স্কিনতো লগাব পাৰে বা কাপোৰতো লগাব পাৰে। তো মই এইটো আনিছোঁ আৰু ব্যৱহাৰ কৰিছোঁৱেই, মই এইকেইটা দিনতে ব্যৱহাৰ কৰিছোঁৱেই। গতিকে এইটো বহুত বেছি ভাল হয় গৰমৰ দিনৰ কাৰণে, বহুত বেছি লাগতিয়াল এটা বস্তু। আৰু মহে কামোৰাৰ পিছত লগোৱাও এটা পায় মামা আৰ্থৰ, মই মহে কামোৰাৰ আগত লগোৱাটো আনিছোঁ। আপোনালোকে যদি বিচাৰে মহে কামোৰাৰ পিছত লগোৱাটো আপোনালোকে আনি ল'ব পাৰে, মোক যদি দৰকাৰ হয় মই নিশ্চয় আনি ল'ম। আৰু কথা আহে তাৰপিছতে আমি গাড়ীত গ'লে AC ব্যৱহাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ। গতিকে মই যদি ক'বলৈ যাওঁ, মই মীৰক বাহিৰত লৈ গ'লে আমি AC লৈয়ে যাওঁ, কমত লৈ যাওঁ AC। কিন্তু যেতিয়া আমি ধৰক গাড়ীৰ পৰা নামিম, বহুত বেছি গৰম থাকে ন বাহিৰত, আৰু গাড়ীৰ ভিতৰত বহুত বেছি ঠাণ্ডা হৈ থাকে এচিটোত, যিহেতু AC লৈ আমি গৈ থাকোঁ। গতিকে গাড়ীৰ ভিতৰৰ পৰা আমি নামাৰ 10 মিনিটমান আগতে এচিটো বন্ধ কৰি ল'ম, যাতে মানে সেই গৰমটোৰ লগত আমি নিজৰ বডিটো এডজাষ্ট কৰি ল'ব পাৰোঁ। পটককৈ যদি ঠাণ্ডা গাড়ীখনৰ ভিতৰৰ পৰা আমি বাহিৰত ওলাই যাওঁ, সেই গৰমটো বহুত বেছি ভিতৰত সোমাই যায়, যাৰ ফলত বহুত বেছি প্ৰব্লেম আহি যায়, আৰু বেবীৰ মানে যিটো গৰম সেইটো সোমাই যায়, তাৰ ফলত পেচাব কৰা প্ৰব্লেম আহি যায়, বহুতখিনি প্ৰব্লেম আহি যায় ভিতৰত যদি গৰমটো সোমাই যায়। গতিকে গাড়ীত আমি AC লওঁতে সেইখিনি সাৱধান হ'ব লাগে, সেইটোৱে কথা। তাৰপিছত আহি পৰে আৰু কি তেনেকুৱা প্ৰব্লেম, ধৰক পানীটো যিটো নেকি 6 মাহলৈকেতো আমি ব্ৰেষ্ট মিল্কে দিওঁ, গতিকে তাত পানী খোৱাৰ মাজত কোনো প্ৰয়োজন নাই। এনেকুৱা কিছুমানে ভাবে যে বেবীটোৰ গৰমত পিয়াহ লাগিছে নেকি, গতিকে নাই, তেনেকৈ নাভাবিব। 6 মাহলৈকে ব্ৰেষ্ট মিল্কেই তাৰ কাৰণে সকলো হৈ যায়। 6 মাহলৈকে ব্ৰেষ্ট মিল্ক ধুনীয়াকৈ। 6 মাহৰ পিছৰ কথা যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লেও আমি বেছি 1 বছৰলৈকে বহুত বেছি পানী এটা শিশুৰ ক্ষেত্ৰত প্ৰয়োজন নহয়। যেতিয়া শিশুটোৱে কিবা আহাৰ খাব, বা জলপান হওক বা খিচিৰি বা
ওটছ ডালিয়া যিকোনো বস্তু খোৱাৰ পিছততো আমি পানী খুৱাওঁৱেই তাৰপিছত আপুনি যদি মাজতে মেডিচিন দিয়ে তাৰপিছত অকণমান পানী খুৱাব পাৰে বা আবেলি সময়ত অকণমান জাষ্ট এনেই পানী খুৱাব পাৰে তাৰ উপৰি বহুত বেছি পানীৰ প্ৰয়োজন নাই তাৰ উপৰি দিনৰ ভাগত যদি বিচাৰে তেনেহ'লে ফল মূল আপেলৰ জুচ বা কলৰ জুচ বা তেনেকৈ আঙুৰৰ জুচ ডালিমৰ জুচ এইবিলাক বনাই পেলাই খুৱাব পাৰে যদি 6 মান্থৰ ওপৰ হয় গতিকে সেইখিনিয়ে কথা গৰমৰ দিনকেইটা এনেকেই নিজৰ বেবিটোক আমি যদি ভালকৈ যত্ন লওঁ তেনেহ'লে নিশ্চয় একো প্ৰব্লেম বহুত বেছি নহয় যিখিনি প্ৰব্লেম এইখিনি গৰমটোতো পৰিবই কিন্তু গৰমটোৰ ফলত যাতে বেবিটোৰ একো অপকাৰ নকৰে তাৰ প্ৰতিটো আমি কেয়াৰ ল'বই লাগিব গাৰ্জেন হিচাপে আৰু যিখিনি মই মিৰৰ লগত পাইছোঁ সেইখিনি এক্সপিৰিয়েঞ্চেই মই আপোনালোকৰ আগত আজি কৈছোঁ গতিকে আপোনালোকে যদি ভাল পায় এনেকুৱা ধৰণৰ এইখিনি বস্তু আপোনালোকে লগত ৰাখিব পাৰে গৰমৰ দিনকেইটাৰ কাৰণে খুবেই উপযোগী আৰু খুবেই দৰকাৰী বস্তু আৰু যিটো নেকি সকলোৰে ক্ষেত্ৰত ঘামচি হওক বা মহে কামোৰা হওক এইবিলাকতো সকলোৰে ক্ষেত্ৰত হয়েই বা ডাইপাৰ পিন্ধোৱাৰ ফলত ৰাছেছেই হওক গতিকে এনেদৰে যদি আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বেবিটোৰ ভালদৰে কেয়াৰ ৰাখোঁ গৰমৰ দিনকেইটাত পিন্ধাৰ পৰা খোৱাৰ পৰা গাত লগোৱাৰ পৰা নিজৰ স্কিনৰ ক্ষেত্ৰতে বা সকলো ধৰণৰ ক্ষেত্ৰত বা ৰ'দত গ'লে আমি এটা ভাল ছানস্ক্ৰীম আমি ব্যৱহাৰ কৰিব পাৰোঁ যাৰ ফলত ৰ'দটো স্কিনত বহুত বেছি কাৰণ বেবীবিলাকৰ আমাৰ মিৰক যেতিয়া ৰ'দত এখন গালখন ৰঙা ৰঙা হৈ যায় একদম ৰ'দত গতিকে কিমান এফেক্ট কৰে ৰ'দৰ পোহৰটোৱে ডাইৰেক্ট যেতিয়া বেবীৰ স্কিনত পৰে ন তো ৰাতিপুৱা 7টা বজাৰ ৰ'দটো সিহঁতৰ কাৰণে বহুত বেছি কাঢ়া হয় আমি ভাবোঁ তেনেকৈ যে এতিয়াতো ৰ'দটো পাতল একো নাই একো নহয় গতিকে নাভাবিব তেনেকৈ ভাল এটা ছানস্ক্ৰীম আপোনালোকে ব্যৱহাৰ কৰিব গৰমৰ দিনকেইটাত বাহিৰত লৈ গ'লে লগাই ল'বলৈ কাৰণে গতিকে এনেদৰে যদি নিজৰ শিশুটোৰ কেয়াৰ ৰাখে তেনেহ'লে একো প্ৰব্লেম নহয় আপোনাৰ শিশুটো বিন্দাছ গৰমৰ দিন একদম পাৰ কৰি দিব গতিকে আজি ভিডিঅ'টোত ইমানেই আছিলে মোৰ ক'ব লগাখিনি মই আপোনালোকক ক'লোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ সুন্দৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপোনালোকে সোনকালে পায় আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে তেনেহ'লে মোক কমেণ্টত নিশ্চয় জনাব পাৰে মই বহুত বেছি ভাল পাম গতিকে আজিলৈ বাই বাই